Hello everyone, মই ৰিজু আৰু মোৰ লগত আছে মোৰ মৰমৰ হাজবেণ্ড নিৰঞ্জন বৰা and welcome to our channel অসমীয়া কাপল আমাৰ আকৌ এটি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনালো আজি মোৰ মনটো খুবেই ভাল লাগি আছে কাৰণ আজি হৈছে ৰবিবাৰ আৰু আমি ৰাতিপুৱাৰ পৰা দুটা একেলগে আছো মানে ৰবিবাৰ কেইটা মোৰ ভালে লাগে নিৰঞ্জনক ভাল লাগে না নালাগে নাজানো বাৰু ভাল লাগে না ভাল লাগে বুলি কৈছে পিছফালৰ পৰা তাৰোপৰি এই কাৰণেও ভাল লাগিছে কাৰণ সাথে সাথে বহাগ বিহু আহিয়ে পালে বেছি দিন নাই মনবোৰ ভাল লাগি আছে আৰু যেহেতু আমি বিহুত গুৱাহাটীলৈ যাম মাহতক লগ পাম ৰঙিয়ালৈ যাম তো সেইকাৰণে খুবেই ভাল লাগি আছে আৰু এটা কাৰণ আজি ভাল লাগি আছে সেইটো হৈছে যে আমি আজি অসমীয়া গাঁৱলৈ যাম আৰু আপোনালোকে চাগে ভাবিছে পিছপিনে কি কৰি আছে আৰু চাগে আপোনালোকে ভাবিছে যে অসমীয়া মানে অসমতে থাকি ক'তনো অসমীয়া গাঁৱলৈ যাব হয় শিলচৰত এখন অসমীয়া গাঁও আছে আমি আগতে গম পোৱা নাছিলোঁ এতিয়া গম পাইছোঁ নতুনকৈ যেহেতু আপোনালোকে জানে যে বৰাক ভেলীত বেছিকৈ মানে বঙালী সম্প্ৰদায়ৰ মানুহ বসবাস কৰে অসমীয়া মানুহ খুব কমেই ইয়াত দেখা যায় যিবিলাক ইয়াতে চাকৰি কৰিব সেই তেনেকৈহে থাকে আৰু আজি যেহেতু ৰবিবাৰ সেইকাৰণে আমি ভাবিলোঁ যে আজি আমি ঘৰত ভাত নাখায় আমি আজি বাহিৰত ভাত খাম মানে আজি আমি অসমীয়া গাঁৱত ভাত খাম আৰু এতিয়া বাজিছে দুপৰীয়া 12টা আৰু আমি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি গা ধুই ৰেডি হৈ গ'লোঁ এতিয়া অসমীয়া গাঁৱলৈ বুলি যাম অসমীয়া গাঁওখন আছে তাৰাপুৰত তেতিয়াহ'লে বলকচোন চাওঁ আমি আজি ক'তনো অসমীয়া গাঁৱত ভাত খাওঁ কাৰ ঘৰত ভাত খাওঁ গোটেইখিনি জানিবৰ কাৰণে ভিডিঅ'টো চাই থাকক এতিয়া আমি ওলাই আহিলোঁ মায়াৰ লগত আৰু এতিয়া আমি গৈ আছোঁ তাৰাপুৰ ছাইডত কাৰণ অসমীয়া গাঁওখন হেনো তাৰাপুৰৰ ফালে আছে এতিয়া আমি টাৰ্ণিংটো লৈ ল'লোঁ আৰু লোকেশ্যন মতে আমি ঘৰ পাই গ'লোঁ হেল্ল' আপোনালোকৰ এইটো ঘৰ নেকি আমি আহি পাই গ'লোঁ আচলতে দাদা এজনে আমাক লোকেশ্যন পঠাইছিলে আৰু লোকেশ্যন মতে ঘৰটো এইটোৱে হয় আমি আহি পালোঁ ফোন কৰিছোঁ নিৰঞ্জনে ফোন কৰিছে মাত দিলে ভাল লাগিব মাত দিম এতিয়া আমি আহি পালোঁ আচলতে আজি আমাক ইনভিটেশ্যন দিয়া হৈছিলে এজন দাদাই আৰু দাদাজন হৈছে এজন ধ্ৰুৱদা হাই কৈ দিয়ক আৰু ধ্ৰুৱদাৰ মিছেছ অনালিকা মোতকৈ সৰু হয় আচলতে সেইকাৰণে অনালিকা বুলি কৈছোঁ হাই কৈ দিয়ক হাই কি বুলি কওঁ ধ্ৰুৱদাই আচলতে আমি ইউটিউবৰ ফালৰ পৰাই চিনাকি হৈছে আমাৰ লগত দাদাই আমাক ছাবস্ক্ৰাইব কৰি কিনে মেছেজ কৰিছিলে আৰু তেনেকৈ আমাৰ ফ্ৰেণ্ডশ্বিপটো হৈ গ'ল আৰু আজি ঘৰত মাতিছে সেইকাৰণে ভাবিলোঁ ঘৰটো চাই যাওঁ বুলি লগতে ভাড়াঘৰ দাদাহঁতে ভাড়াঘৰতে থাকে আৰু দাদাও তেজপুৰৰে হয় ন দাদা তেজপুৰ দাদাৰো এটা ইউটিউব চেনেল আছে সৰু সুৰা এনেই মাজে সময়ে এনেই বনায় আৰু ভাবিলোঁ যে অসমীয়া গাঁওখনো চাই যাওঁ বুলি তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব আমাৰ লেডিজ পাৰ্টি ব্যস্ত খানা বনোৱাত মাংস ৰেডি কোনটো এক্সপ'ৰ পৰা লৈছে নেকি এইটো বেছি নথকাটো এয়া মাংস বনাইছে ন আৰু এইফালে আমি খাম এতিয়া মজাকৈ মই এনেই চুই আছোঁ আৰু এইটো মাছ আজি বহুত ভাল লাগি আছে কাৰণ আজি আমি বহুত দিনৰ মূৰত ধুনীয়াকৈ অসমীয়া সাজ এখন খাব পাম এখন নহয় বাৰু অনালিকে বহুত বনাইছে মাছ বনাইছে মাংস বনাইছে তাৰপিছত পকৰা বনাব দালি ন অনালিকা আৰু এতিয়া আমি খাবলৈ বহিছোঁ অনালিকে বহুত টেষ্টিকৈ বনাইছে দেখিয়ে লাগিছে যে বহুত টেষ্টি হৈছে বুলি অনালিকে বনাইছে মাংস তাৰপিছত মাছ তাৰপিছত পকৰি চাটনি দালি নেমু ঢেৰ বস্তুৰে আজি আমি ভাত খাম বনাইছে নাই
আৰু এতিয়া আমি খাওঁ দেই আপোনালোকে ভিডিঅ'টো চাই থাকিব এই চাটনিটো ভাল লাগিছে চাটনিটো পুদিনা চাটনি বনাইছে হে গাইজ আমি দুপৰীয়া আহাৰ খালোঁ আৰু আমি ইমানেই খালোঁ পেট ফুল হৈ গ'ল সেইকাৰণে আমি অকণ ৰেষ্ট ল'ম বুলি ভাবি বিচনাতে শুই পৰিলোঁ আৰু এনেকুৱা টোপনি আহি গ'ল আমি একো গমেই নাপাওঁ এতিয়া গধূলি পাইছে 5:30 আৰু ভাবিছোঁ আমি অকণ ওলাই যাম বুলি আৰু আপোনালোককো দেখাই থাকিম বাৰু মই লাহে লাহে নামি অহা এটি সন্ধিয়া তুমি পুৱাৰে ৰাঙলী ৰ'দালি মই কানে কানে ক'ব খোজো এটি কবিতা আহানা এবাৰ শুনাহি মই লাহে লাহে নামি অহা এটি সন্ধিয়া তুমি পুৱাৰে ৰাঙলী ৰ'দালি চলি আছে ৰিডাকশ্যন শ্বপিং নে কি কয় ইয়াত মানে চব কমাই দি আছে আৰু এইটো কাৰণে আমি আহিলোঁ আৰু এতিয়া আমি কিবা কিবি বস্তু কিনিম আৰু বজাৰখন চাম আৰু কি কমত পায় কিবা কিবি ভাল বস্তু আৰু এই চেলটো লাগে চ'ত মাহৰ পৰা বহাগ মাহলৈকে গতিকে বছৰত এবাৰেই লাগে আৰু সেইকাৰণে চাওঁ এই বছৰত যোনটো টাইম আহিছে সেইটো লাভ উঠাব পাৰোঁ নে নোৱাৰোঁ ব'লা এটা তোমার 250 টাকায় লাভ কিলো হিসাব এটা পড়াই 3-4 দিন পরে কম দামে আইব খালি ঢুকবো সেম করে দেখতে সেম ইয়াতে এতিয়া রিজুৱে খুব ভাল পাব এপিনে চাই হাঁহি দি দিয়ক মই লাহে লাহে নামি অহা এটি সন্ধিয়া তুমি পুৱাৰে ৰাঙলী ৰ'দালি মই কানে কানে ক'ব খোজো এটি কবিতা আহানা এবাৰ শুনাহি হিৰৰ পৰা সোমাই আহিলোঁ ন আৰু এতিয়া আহি গৈছোঁ আমি কুৰ্তিৰ দোকানত ছোৱালীকেইজনীয়ে যাতে ভাল পায় মানে ভাল পাওঁ নেকি ৰিডাকশ্যন এইখনত কিন্তু ৰিডাকশ্যন নাই এইখনত এনেই আহিলোঁ বহুত আছে আৰু এই 50% চেল 50% লাগি গৈছে ব'লা এইবিলাক 330 আৰু এতিয়া চবে বজাৰ কৰি ঘৰে ঘৰে ঘৰা ঘৰি যাব ওলাইছোঁ এয়া বজাৰ তিনিওজনে ৰাস্তাই গান গাই গৈ আছে কেৰাহীটো কিনি খুব আমেজ পাইছে যেন পাওঁ ৰিডাকশ্যন চেলৰ পৰা एक था राजा एक थी रानी আজিৰ দিনটো আমাৰ খুবেই ভাল লাগিলে কাৰণ আজি আমি ধ্ৰুৱদাহঁতৰ ঘৰত গ'লোঁ তাৰপিছত বনালীকে আমাক ইমান ধুনীয়া টেষ্টি বনাই খুৱালে তাৰপিছত আমি গধূলি ফুৰিব আহিলোঁ একেলগে বজাৰ কৰিলোঁ তাইতো ঢেৰ বজাৰ কৰিলে মই বাৰু ইমান বজাৰ কৰা নাই বিহুৰ বজাৰ কৰিলে আৰু খুবেই ভাল লাগিছে কাৰণ আমি ইউটিউবৰ থ্ৰুৰে ইমান ভাল মানে বান্ধৱী এজনী পালোঁ দাদা এজন পালোঁ আৰু আশা কৰোঁ যাতে আমাৰ ভিডিঅ' হ'লে চাই থাকিব চাইনে বাৰু আমাৰ ভিডিঅ' আপোনালোকে হোলীৰ ভিডিঅ' নিদিলে আমাৰ কি আছিলে আমাৰ হোলী ভিডিঅ' চাম বুলি ভাবি আছিলে বোলে তাই কিন্তু আমাৰ বনোৱা নহ'ল বাৰু আৰু আশা কৰোঁ আগলৈ এনেকৈ হ'লে আমাৰ ভিডিঅ' চাই থাকিব বুলি আমাক মৰম দিব বুলি ঠিক আছে তেতিয়াহ'লে আজিৰ কাৰণে আমি ইমানখিনিতে এৰিছোঁ তেতিয়াহ'লে বাই বাই শ্বপিং কৰি ভাল লাগিল কম দামত পালে নাই ৰিডাকশ্যন চেলত 6000 টকা বিল হৈছিল 3500 টকা দিছোঁ 6000 টকাৰ বিলত 3500 টকা 6200 হৈছিল 3700 বহুতখিনি কমিছে ঠিক আছে ৰিডাকশ্যন চেল মানে কামত আহিছে সেইকাৰণে এইটো এটা ভাল অপৰচুনিটি আৰু ৰিডাকশ্যন চেলত মানে যিমান ইচ্ছা বজাৰ কৰিব পাৰে তাৰে অকল 50% দিলেই হ'ল ব'লা মই লাহে লাহে নামি অহা এটি সন্ধিয়া তুমি পুৱাৰে ৰাঙলী ৰ'দালি মই কানে কানে ক'ব খোজো এটি কবিতা আহানা